কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। শ্রীমদ্ ভাগবত প্রথম স্কন্ধ। অজয় অজয় কৃষ্ণ কৃপাময় মহেশ্বর অজাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ অমৎস্য কুৰ্ময় আদি অংশ অৱতাৰ জাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ আর নমো নমো মধু মূৰ ৰিপু হৰি অন্তজয়ুতময়াতি হুয়ে যা কস্মৰি এৰাম সমস্ত জগত নিষ্ঠা ৰকজাৰ নাম এৰাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম এৰাম প্ৰভু ভগৱন্ত ভক তৰণ বনিধি হৰি কস্মৰণে আৰম হৰ সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ। কৃষ্ণ জয় জয়তে সমস্তজন বাপ বান্ধৱ আই মাতৃৰ চৰণত আমি সেৱা জনাইছোঁ। আজিৰ পৰা শ্ৰীমদ্ ভাগৱতৰ এই ধাৰাবাহিক অনুষ্ঠানৰ আৰম্ভণি কৰা হৈছে আৰু সেয়েহে এই শ্ৰীমদ্ ভাগৱতৰ প্ৰথম অধ্যায়ৰ প্ৰথম স্কন্ধত প্ৰথম অধ্যায়ত ইয়াতে যি মংগলাচৰণ, এই মংগলাচৰণত পোনপ্ৰথমেই সেইজন পৰমেশ্বৰ পৰমপুৰুষ ভগৱন্তৰ জয়কাৰ কৰিছে, যিজন পৰমপুৰুষ ভগৱন্তৰ আজ্ঞা ব্ৰহ্মা হৰি হৰ সমস্তে পালন কৰি থাকে। আৰু সেইজন ঈশ্বৰতে কি বুলি কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। সেইজনেই হৈছে পৰম মহৎ ঈশ্বৰ, সেইজনেই হৈছে মহেশ্বৰ। আৰু সেই পৰমপুৰুষ ভগৱন্ত অৰ্থাৎ যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ একমাত্ৰ অধিকাৰী, সেই পৰমপুৰুষ ভগৱন্তকে ইয়াত মংগলাচৰণত জয়কাৰ কৰিছে। মংগলাচৰণ অৰ্থাৎ হৈছে যে মংগল যোগ আচৰণ, এটা সন্ধিযুক্ত শব্দ। মংগল যোগ আচৰণে কি কৰে, আমাৰ আচৰণটো যেতিয়া মংগলময় হ'ব তেতিয়াহে আমাৰ কাৰ্য সিদ্ধি হ'ব। সেই গতিকে ইয়াতো মহাপুৰুষে পোনপ্ৰথমে ভাগৱতৰ আৰম্ভণিতে মংগলাচৰণ কৰিছে, কি বুলি, যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে ধৰে ব্ৰহ্মা হৰিহৰ। অৰ্থাৎ সেইজন পৰমপুৰুষ ভগৱন্তক মই পোনপ্ৰথমে আচৰণ কৰিছোঁ বা স্মৰণ কৰিছোঁ, যিজনৰ স্মৰণে সকলোবোৰ কৰ্ম সিদ্ধি হয়। আৰু সেইজন ঈশ্বৰ কি, যিজন ঈশ্বৰে মৎস্য কুৰ্ম আদি অৱতাৰবোৰ গ্ৰহণ কৰিছে, সেইজন কৃষ্ণক মই পুনঃ পুনঃ নমস্কাৰ, কোটি কোটি নমস্কাৰ কৰিছোঁ। সেই পৰমপুৰুষ ভগৱন্তক স্মৰণ কৰিলে কি হয়, যে সেই পৰমপুৰুষ ভগৱন্তক স্মৰণ কৰিলে অতি নিশ্চয়কৈ নিজ জাতিসকলো কি হ'ব পাৰে, উদ্ধাৰ হ'ব পাৰে বা কি
নিষ্ঠাৰ সাধন কৰিব। এই সংসাৰিক যি আমাৰ মায়া মোহ বা যি দুৰাৰোগ্য আছে সকলোবোৰৰ পৰা পৰম পুৰুষ ভগৱন্তৰ গুণ নাম স্মৰণে আমি কি কৰিব পাৰোঁ, উদ্ধাৰ হ'ব পাৰোঁ। আৰু সেই পৰম পুৰুষ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমাক এই শ্ৰীমদ ভাগৱতৰ শাস্ত্ৰত কি কৈছে যে আমি এই পৰম পবিত্ৰ কলিৰ মনুষ্য মলিন মনুষ্যই এই পৰম পুৰুষ ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি জীৱই উদ্ধাৰ হ'ব পাৰোঁ। পিছত ক'লে এৰা প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলাৰা জাত যত মুনীন্দ্ৰ মহন্তে ৰাম সংক্ষেপ কৰিয়াই উধা ইয়াতাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান অবিষ্ণুৰ নমিষ ক্ষেত্ৰ মহাপুণ্য স্থান ৰাম মধ্য কৰি সুত কপা তিলাসত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা ৰাম শৌনক বদতি সুত শুনানি স্তবানি পৰম পাতকী কলি পাইলে হে ন জানি ৰাম আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বৎসৰ হোম ধুমে ধূৰ্ম বৰ্ণ হৈলা কলে বৰ। আৰু সেই 28 যি 60,000 ঋষিমুনি আছিলে, সেই 60,000 ঋষিমুনিৰ পৰা 28 সহস্ৰ ঋষি অৰ্থাৎ 28,000 ঋষিমুনিয়ে সেই ভাগৱত কথা শুনিবলৈ পুনৰ শৌনক প্ৰমুখ্যে ঋষি সমষ্টিয়ে সুতক পৰা ভাগৱত কথা শুনিবলৈ আগ্ৰহী হৈছিলে। আৰু সেই সুতৰ পৰা ভাগৱত কথা শুনিবলৈ তেওঁলোকে নিজে আলোচনা কৰিছে যে কি কৈছে যে আমি সহস্ৰ বছৰ যাগ যজ্ঞ হোম আদি কৰি আমি নিজৰ শৰীৰটো লেতেৰা কৰিলোঁ বা আমি কি কৰিলোঁ ধূম্ৰবৰ্ণ হৈ গ'লোঁ, কিন্তু এই যাগ যজ্ঞ পূজা পাতলৰ পৰা আমি কোনো ফল নাপালোঁ। গতিকে সেইকাৰণে কি কৰিলে যে সেই পৰম পুৰুষ ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ মনোনিৱেশ কৰিলে। তেনেকৈ চিন্তা কৰি কি কৰিলে যে আমি যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে না। আমি যি কৰ্ম কৰি আছিলোঁ পূৰ্বতে এই কৰ্মবিলাক আমাৰ কিন্তু কি নাছিলে, বিশ্বাস নাছিলে। আৰু সেয়েহে আমি সেই কৰ্মৰ লগত লাগি লাগি আমাৰ জীৱনটোক ধ্বংস কৰিলোঁ। আৰু সেয়েহে এতিয়া সেই সুতক পুনৰ 28 সহস্ৰ ঋষিয়ে প্ৰাৰ্থনা কৰিছে বোলে, সেই সুত মহাজন, সুত গুৰুদেৱ, আপোনাৰ পৰা আমি সেই পৰম পুৰুষৰ গুণ নাম পুনৰবাৰ আপোনাৰ শ্ৰীমুখে শুনিবলৈ আমি ইচ্ছা কৰিছোঁ। আৰু সেয়েহে কৈছে ৰাম আমাৰ সম্প্ৰতি তুমি চিন্তিও কহিত কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কনা জানিয়ান কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুতে সুখে যে নতৰো। আৰু সেই সুত মহাজন মহাগুৰু তোমাৰ ওচৰত আমি সকলোৱে কি কৰিছোঁ, প্ৰণাম জনাইছোঁ বা সেৱা জনাইছোঁ। আমাক কওক যে কৃষ্ণ কথা, সেই মহা অমৃত
পৰম পুৰুষৰ গুণ নামৰ কথা, যি অমৃত গুণনাম শ্ৰৱণ কীৰ্তন মহাভক্তি দ্বাৰা আমি যেন এই সাংসাৰিক যি বান্ধোন, এই সাংসাৰিক বান্ধোন যাতে আমি অতি সোনকালে, অতি সহজে, অতি সূক্ষ্ময় হিচাপে এই সাংসাৰিক বান্ধোনৰ পৰা আমি কি হ'ব পাৰোঁ, সহজে মুক্তি পাব পাৰোঁ। সেয়েহে কৈছে অৰাম ইহাতে আমাৰ লীলমহাৰংগ, তুমি হেন ভকতক ভাগ্যে পাইলো সংগ, যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল, এ ভকতৰ সংগৰয়ল কতো নহিতুল, ইৰাম আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু, এ সূৰ্যৰ লগতে জগতৰ হৰে আয়ু। ইয়াতে পৰম এটা সিদ্ধান্ত প্ৰদান কৰিলে কি বুলি, যে তুমি ইহাতে আমাৰ মিলিল মহাৰংগ, তুমি হেন ভকতক ভাগ্যে পাইলো সংগ, যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল, ভকতৰ সংগ অল্পৰ নাহিটো। অৰ্থাৎ সাধু সংগ বা ভকতৰ সংগ পাবলৈ পৰম ভাগ্যৰ প্ৰয়োজন। সাধু সংগ বা ভকতৰ সংগ পোৱাটো ইমান সহজ কথা নহয়। আৰু সেয়েহে ঋষিমুনিসকলে পুনৰ সেই সুতক প্ৰাৰ্থনা কৰিছে যে হে সুতদেৱ বা সুত মহাজন, বৈষ্ণৱজন, মহন্তজন, আপোনাক পুনৰবাৰ আমি সেৱা জনাইছোঁ। কিহৰ কাৰণে? যে আপুনি হেন বা এই সাধু সংগ পাবলৈ আমি যে কিমান ভাগ্যৱান। কাৰণ শাস্ত্ৰত কৈছে যে সৎ লোকক বা সাধু লোকক লগ পাবলৈ হ'লে আমি বহু ভাগ্যৱান হ'ব লাগিব। তাৰ বহুত দুৰ্লভ সাধু সংগ পাবলৈ। বহু লোকে কি কৰে, সাধু সংগ পাবলৈ বিভিন্ন ব্যৱস্থা কৰে, কিন্তু এনেকুৱা এটা পৰিস্থিতি হৈ যায় যে সেই সাধু সংগ কিবা নহয় কিবা কাৰণত লগ পাব নোৱাৰা হৈ যায় বা কিবা অসুবিধা কিবা কিবি হৈ যায়। তেনে অৱস্থাত অৰ্থাৎ সেইটো মূল কথা এইটোৱে যে সাধু সংগ লাভ কৰিবলৈ হ'লে আমাৰ মহান ভাগ্য বা ভাগ্যেহে এই সাধু সংগ পায় বুলি কৈছে, ভাগৱতে সিদ্ধান্ত দিছে। আৰু সেইকাৰণে সেই 28 সহস্ৰ ঋষিয়ে সুতক কৈছে যে আপোনাৰ নিচিনা বা এই সাধু সংগ পাবলৈ আমাৰ ভাগ্যৰ বলেহে পাইছো। স্বৰ্গ সুখতকৈ মুক্তি সুখতকৈও অতি আনন্দদায়ক এই সাধু সংগ লাভ কৰে, এই ভকতৰ সংগ লাভ কৰে। আৰু সেইকাৰণে কৈছে যে ভকতৰ সংগৰ অল্পৰ নহিতুল, যত স্বৰ্গ সুখ সিটো মুখ্য সুখমূল। স্বৰ্গ সুখ বা মুখ্য সুখ যি আছে, মুক্তি লাভৰ যি সুখ, সেই সুখ লাভতকৈ অতিকৈ উত্তম হৈছে কি যে সাধু সংগ লাভ কৰা। অৰাম এক ক্ষণ মাত্ৰে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ যি বন যায় বৃথা, কৃষ্ণ তেওঁৰ প্ৰিয়াই আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত। গতিকে আমি যদি গোটেই জীৱন কালত একমাত্ৰ সময় যদি কৃষ্ণ কথা শুনিবলৈ আমাৰ ভাগ্যত মিলিছে, তেনেহ'লে আমি মহাভাগ্যৱান বুলি ভাবিব লাগিব। অৰ্থাৎ কিহৰ কাৰণে? যে এই কৃষ্ণ কথা শুনিবলৈ বহু লোকে বা বহু জীৱই তাৰণাগ্ৰস্ত হৈ আছে। ব্ৰহ্মাই ইচ্ছা কৰিলে হে প্ৰভু আমাক এবাৰ মনুষ্য জন্মটো দিব লাগে, কিন্তু ব্ৰহ্মাই ভগৱন্ত পুৰুষে কয় বোলে তোমালোকে এই মনুষ্য শৰীৰ পোৱাৰ যোগ্য নহয়। এই মনুষ্য শৰীৰৰ যোগ্য সেই মনুষ্যসকলে যিসকলে এতিয়া কলিত মনুষ্য হৈ আছে বা এই মনুষ্য জীৱন পাইছে। সেইসকল মনুষ্যত কি তেওঁলোকে পূৰ্বৰ কৰ্মৰ বাসনাইহে বা কৰ্মৰ ভাগ্য ফলেহে আহি লৈ এই মনুষ্য শৰীৰটো পাইছে। কীৰ্তনত লিখা, শাস্ত্ৰত লিখা আছে যে সি কদাচিত মনুষ্য হৈ ভাৰতবৰ্ষে আহি বুলি। অৰ্থাৎ মনুষ্য হবলৈ অনেক কৰ্মৰ ফল লাগিব।
সহজতে পোৱাটো ইমান সহজ নহয় এই মনুষ্য শৰীৰটো পাবলৈ। গতিকে এই মনুষ্য শৰীৰটো যে সকলোৱে পালেহেঁতেন, এতিয়া এই সংসাৰত অন্য জীৱসমূহ নোহোৱা হ'লহেঁতেন, সকলোৱে মনুষ্য হ'লহেঁতেন। এইকাৰণে মনুষ্য সংখ্যা বা অন্য সকলো আছে যে মনুষ্যসকল কোটি কোটি জন্মৰ ফলতহে এই মনুষ্য শৰীৰটো পাইছে। আৰু সেইকাৰণে কৈছে যে একক্ষণ মাত্ৰ যদি কৃষ্ণ কথা শুনিবলৈ পাইছে, তেনেহ'লে সেই জীৱটো বা সেই শৰীৰটো, সেই আত্মাটো, সেই জীৱনটো মহা মুখ্য লাভ বা পৰম কৃষ্ণৰ সুখ লাভ কৰিব পাৰিছে যদি সেই জীৱটোৱে এদিন হ'লেও কি হ'ব, মুক্তি সুখ লাভ কৰিব পাব বুলি ইয়াতে সিদ্ধান্ত প্ৰদান কৰিছে। আৰু কৈছে যে কৃষ্ণত অৰ্পি আমি কৰো কৰ্মযত তাতো নানা বিঘ্নি আছে জানিব মন। আমি কৃষ্ণত অৰ্পণ কৰা কৰ্মটো নানা বিঘ্নি আছে। কিহৰ কাৰণে? আমি যদি সেই কৃষ্ণ কথা, আমি সেই ভাগৱত কথা আমি শুদ্ধ চিত্তে বা শুদ্ধ মনে নুশুনো, আমাৰ মন চিত কায় বাক্য মন এক কৰি কৃষ্ণ কথা শুনিব লাগে। যদি আমি সেই কায় বাক্য মন এক চিত কৰি নুশুনো, তেনেহ'লে আমাৰ সেই কৃষ্ণ কথা শুনোতে যদি শুনাৰ বিসংগতি হয়, তেনেহ'লে আমাৰ সেই কৃষ্ণ কথাই হয়তো আমাক কেতিয়াবা খেলি মেলি লগাব পাৰে। গতিকে সেইকাৰণে কৈছে যে কৃষ্ণ কথা শুনোতে কি কৰিলে, আমি মনত কিছুমান ভাৱ এৰিব লাগিব। ৬০,০০০ ঋষিমুনিয়ে ভাবিছিল যে পৰীক্ষিতে শাপগ্ৰস্ত হৈছে, পৰীক্ষিতে ভাগৱত কথা শুনিব, পৰীক্ষিতেহে মৃত্যু হ'ব, আমাৰতো মৃত্যু নহয়। এই এনেকুৱা কিছুমান মনত ভাৱনা থাকি গ'ল যে পৰীক্ষিতেহে মৰিব বা পৰীক্ষিতেহে মৃত্যু হ'ব, পৰীক্ষিতেহে সাপ পাইছে, আমিতো সাপ পোৱা নাই, আমিতো ভাগৱত কথা শুনিব দৰকাৰ নাই, নুশুনো। এনেকুৱা কিছুমান ঋষিমুনিয়ে সেইকাৰণে পুনৰবাৰ আকৌ ৬০,০০০ ঋষিমুনিয়ে পৰীক্ষিতৰ লগত এবাৰ ভাগৱত কথা শুনিলে। পুনৰ আকৌ কি হৈছে, আকৌ ২৮ ঋষিয়ে সুতৰ দ্বাৰা ভাগৱত কথা শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কিহৰ কাৰণে? সেই প্ৰথমতে যে শুনাত অকণমান তেওঁলোকে বিসংগতি কৰিলে। অৰ্থাৎ সেইকাৰণে কৈছে যে কৃষ্ণ কথাটো যে বিঘ্নি আছে, যদিহে আমি কি কৰোঁ, সাৱধানে নুশুনো। আমাক সদায় সাৱধানে কৃষ্ণ কথা বা ভাগৱত কথা, ঈশ্বৰৰ কথা শুনিবলৈ শাস্ত্ৰই কৈ আছে, গুৰুজনাই কৈ আছে। অৰাম এতেকে পিয়াও কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত, জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কহিউক মহা ভাগৱত শাস্ত্ৰ, অ কৃষ্ণ কথা ইটো তত কৰি স্বাদ, শুনো সুত সুক পৰি হিতৰ সংবাদ, যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, এশ সাগৰা পৃথিৱী যা জিনিলো ৰথে, এৰাম জম্বু দ্বীপ পতি পৰি শীত মহাবীৰ, হে তৰুণ কালতে কেনে তেজিলা শৰীৰ। হে সুখদেৱ, আমাক এই কথা কওক যে কিহৰ কাৰণে ইমান এজন মহাধৰ্মিষ্ঠ পৰীক্ষিত ৰজা, যিজন ৰজা চক্ৰৱৰ্তী ৰজা, গোটেই পৃথিৱীৰ ৰজা আছিল, যিজনৰ ধৰ্মৰাজ যুধিষ্ঠিৰৰ বংশধৰ, যিসকল পঞ্চপাণ্ডৱৰ সেই ভক্তি বৃক্ষৰ ডালপাত পৰীক্ষিত ৰজা, সেইহেন এজন ৰজাৰ বংশৰ হৈ কিহৰ কাৰণে এনেকুৱা হ'ল যে তেওঁ ঋষিৰ পৰা শাপগ্ৰস্ত হ'ব লগা হ'ল? কিহৰ কাৰণে তেনেকুৱা এটা মনত বা এনেকুৱা এটা কৰ্ম কৰিবলৈ তেওঁ সাহস কৰিলে? সেই কথা আমাক কওক বুলি সুতৰ আগত সকলো ঋষিমুনিয়ে, অৰ্থাৎ ২৮,০০০ ঋষিমুনিয়ে প্ৰশ্ন কৰিলে আৰু ক'লে, এৰাম হৰি স্মৰি জিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ, বিষ্ণু বৈষ্ণৱৰ কিঞ্চি
তত নাহি ভেদ দুয়ো কথা কৰে পাত কৰস্কন্ধ ছেদ অ এতেকে শুনিবই আমি ভকত চৰিত্ৰ অ এহি ক্ষেত্ৰৰিবে দুৰ্ঘুৰ কলিত দেৱৰ দুৰ্লভ সুখ মণি মহাভাগ কিমতে পালন্ত পৰি হিততাংক লাগ। গতিকে আমাক কৃষ্ণ কথা কোৱাৰ লগতেও পোনপ্ৰথমে আমাক সুখ আৰু পৰীক্ষিতৰ কথা কয়। কিহৰ কাৰণে? যে বিষ্ণু আৰু বৈষ্ণৱৰ কেতিয়াও ভেদ নাই। বিষ্ণু আৰু বৈষ্ণৱৰ কেতিয়াও ভেদাভেদ নাই। যিজন বিষ্ণু সেইজনে ভকত বা বৈষ্ণৱ, আৰু যিজন বৈষ্ণৱ সেইজনে হয়তো বিষ্ণু। সেইকাৰণে কৈছে যে বিষ্ণু বৈষ্ণৱৰ কথাত আমাৰ কোনো ভেদাভেদ নাই। বিষ্ণুৰ কথা শুনিলে, বৈষ্ণৱৰ কথা শুনিলেও বিষ্ণুৰ কথা শুনা হয়। গতিকে আমাক সেই বিষ্ণু বৈষ্ণৱৰ কথা কওক বা পৰীক্ষিত ৰজাৰ কথা কওক, যাৰ কথা শুনিলে আমাৰ দুয়োৰো কথাই কি কৰিব পাৰে? পাতকৰ সকলো পাপ ধ্বংস কৰি পেলাব পাৰে। আৰু সেয়েহে আমাক সেই পৰম তত্ত্ব কথা বা সেই পৰীক্ষিত ৰজাৰ সুখদেৱৰ কিদৰে এই কলি কাল বা কলি আহি কিদৰে পৰীক্ষিতক ধ্বংসৰ মুখলৈ ঠেলি দিলে, বা পৰীক্ষিতক এটা যদিও ধ্বংসৰ মুখলৈ ঠেলি দিলে, কিন্তু সেই পৰীক্ষিতে কিন্তু পৰম গতি লাভ কৰিলে, নহয় নে? গতিকে সেই কথা আমাক কওক, কাৰণ এই কথাহে আমাক কি কৰিব পাৰে? আমাৰ এই যি দুৰ্ঘোৰ কলিকালৰ যি মলমতী মনুষ্য বা দুৰ্ঘোৰ কলিৰ যি প্ৰতাপ বা প্ৰভাৱ, সেই পৰা আমাক সহজে মুক্তি প্ৰদান কৰিব পাৰে। গতিকে এই কৃষ্ণ কথা কওক, যাতে আমাৰ কৃষ্ণ কথাৰ দ্বাৰা আমাৰ সেই গোটেই জন্মান্তৰৰ যিমান পাপ আছিল সকলো পাপ আমাক ক্ষয় কৰিব লাগে, আৰু এই পাপৰ পৰা মুক্তি কৰি আমাক পৰম পুৰুষ ভগৱন্তৰ গতি প্ৰদান কৰিব পৰা ব্যৱস্থাটো লাগে। গতিকে সেই বুলি পৰীক্ষিত ৰজা সুতৰ আগত 28,000 ঋষি মুনিয়ে প্ৰশ্ন কৰি আছে আৰু ক'লে যে আমাক পুনৰ সেই সুকমণি আৰু পৰীক্ষিতৰ জন্ম কথা কওক। দেৱৰ দুৰ্লভ সুখ মুনি মহাভাগ কিমতে পালন্ত পৰীক্ষিতে তাক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ ঋতু বেদান্তৰ তত্ত্ব সাত দিনে কৈলো সিটো অভাগৱত শাস্ত্ৰ এই কিহে তোৰা জাকৈ আখি খাইলে কতৈক্ষপে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে চাই আছে কহিও কহুতয়ান কথা শুনো পাছে। আৰু বোলে কি কাৰণে ইমান এজন পৰম ধাৰ্মিষ্ঠ ৰজাক শাপগ্ৰস্ত হ'ব লগা হ'ল? কেনেকৈ দেৱৰ দুৰ্লভ সেই সুখ মুনিক লাভ কৰিবলৈ তেওঁ সক্ষম হ'ল? কিদৰে তেওঁ এই ভাগৱত শাস্ত্ৰ শুনি পৰম গতি লাভ কৰিলে? এই সকলোবোৰ কথা ক'ব লাগে বুলি সেই সুতৰ আগত 28,000 ঋষি মুনি প্ৰাৰ্থনা কৰিলে। আৰু এনেদৰেই তেওঁলোকৰ এই সকলোখিনি কথা চলি থাকিল। গতিকে আজি এতিয়া ইমানখিনিতে আমি এই কৃষ্ণ কথা সামৰণি মাৰিছোঁ। আগন্তুক এই কৃষ্ণ কথা চাই থাকিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। যদি আমাৰ এই কৃষ্ণ কথা কওঁতে কিবাখিনি বঢ়া দুটা অপৰাধ আছে, সকলোখিনি অপৰাধ মৰিহৰণ কৰিব, আৰু এনেদৰে কৃষ্ণ কথা ক'বলৈ আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিবলৈ আমি প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ।